মোৰ লাগিছে কথাখিনি আমি আৰু ভালকৈ পাতিব পাৰিম মানে আজিৰ টাইমত ড্ৰাগছৰ কথাটো লুকাই পাতা কথা হৈ থকা নাই যেনেকৈ ড্ৰাগছৰ ব্যৱসায়টো আৰম্ভ হৈছে মানে যিমান ধৰাত পৰি আছে সিমান কিন্তু মাৰ্কেটত এভেইলেবল হৈ আছে আৰু খুব সৰু সৰু কম বয়সৰ ল'ৰা ছোৱালী আজিকালি ড্ৰাগছ খোৱা আৰম্ভ কৰিছে মই জেলত আছিলোঁ গম পোৱা চবতছে দুখ লগা পৰিস্থিতিটো মই কৈ আছোঁ 14 বছৰৰ পৰা তোমাৰ এই বস্তুটো আৰম্ভণি হয় ঠিক আছে 14 ইয়াৰ্ছ বা 30 মানে জাষ্ট হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত অ'কে আৰম্ভ হয় সিহঁতটো বহুত ডাঙৰ ডাঙৰ ন এইবিলাকতো 21, 22, 23 হৈ গৈছে মই কৈছোঁ মই মানুহটো কামোৰ সিহঁতক বহাই লৈছিল মানে কামোৰ দিম বুলি মানে কথাটো ক'ব লাগিব নহ'লে কোবাম জেলৰ ভিতৰত মানে সিহঁত 10টামান মই NDPS বহাই লৈছোঁ NDPSৰ কেছকেইটাক বহাই লৈ কিনে সিহঁতক আৰু মই মানে জেলৰ ভিতৰত মানে 10 টকা বহুত ডাঙৰ বস্তু তো মই মানে সিহঁতক সদায় গধূলি জিলাপি তিলাপি খুৱাই দিওঁ কিবা কিবি খুৱাই দিওঁ তো এনে 10টামান NDPS বহাই লৈছোঁ মই কৈছোঁ আজি তোমালোকৰ কাহিনী শুনেগা তো এনেকৈ ডেইলি কাৰোবাৰ কাহিনী শুনি থাকোঁ তো সিহঁতে কেনেকুৱা হয় একদম ফাৰ্ষ্টতে মদতে থাকে মদৰ পৰা সিহঁতে লাহে লাহে গাঞ্জা খোৱা কৰে আৰু গাঞ্জা ইজ এ গেটৱে টু ড্ৰাগ মনত ৰাখিবা অ'কে গাঞ্জা বা তোমাৰ এইটো যোনটো এই বাবা গেটৱে টু ড্ৰাগ হয় যেতিয়া তুমি বাবাৰ নিচাটো কৰি চেচুৰেট হৈ যাবা আৰু বাবাটো প্ৰথমতে কি সিহঁতে ৰিজলাৰত মাৰে বা চিগাৰেটত মাৰে চিগাৰেটত মাৰাৰ পিছত সিহঁতে বঙত মাৰা আৰম্ভ কৰে ঠিক আছে বঙত মাৰি সিহঁতে চেচুৰেট হৈ যায় যেতিয়া চেচুৰেট হৈ যায় তেতিয়া সিহঁতক সেই নিচাটো কাম নকৰা হৈ যায় বস্তুটো বুজি পাইছা তাৰপিছত সিহঁতে কি কৰে দেন দে দিছ ইজ এ গেটৱে দেন দে গোইং টু ড্ৰাগছ আৰু ইজিলি এভেইলেবল ড্ৰাগছ আমাৰ ইয়াতে ধৰা হেৰ'ইন হৈ গ'ল তাৰপিছত তোমাৰ এইটো ব্ৰাউন চুগাৰ হৈ গ'ল এইবিলাক একদম ইজিলি মানে পাণ দোকানে পাই বোলে এইবিলাক মানে মই সিহঁতৰ লগত কথা ৰিচাৰ্চ ন ব্ৰ মই সিহঁতক সুধিছোঁ ন ক'ত তো কোনোবাই যদি কয় এণ্ডৰ্ছ কৰা বুলি মই তেওঁক ক'ম আপুনি বেয়া মানুহ যে সিহঁতে এইবিলাক কৰে তাৰপিছত কি হয় সিহঁতৰ ড্ৰাগছ খাব পইচা নাথাকে কাৰণ ড্ৰাগছটোতো দামী এতিয়া কি হয় এই পাণ দোকানীকেইটা সিহঁতক ব্যৱহাৰ কৰে কিহত পেডলিঙত যে তই এইখিনি বস্তু লৈ যাই তাতে দি দিলে তোক এটা কণ্টেইনাৰ দিম এতিয়া তাকতো ড্ৰাগছটো লাগে তো সি সেইটো কাম আৰম্ভ কৰে বস্তুটো বুজি পাইছা তো সি দিয়া অহা কৰোঁতে এটা কণ্টেইনাৰ পাই যায় ঠিক আছে তাৰপিছত সি সেই পেডলাৰ হ'ল পেডলাৰৰ পৰা সি লাহে লাহে যিকেইটা অলপ দিমাগ থাকে অলপ বেছি ডাঙৰ মাফিয়া চাফিয়া টাইপ হৈ যায় মানে ঠিক আছে তো সিহঁতে মানে তাৰপিছত মানে ট্ৰাক চাকত মানে মাল অনা আৰম্ভ কৰে মণিপুৰৰ পৰা ম্যানমাৰৰ পৰা বাৰ্মাৰ পৰা এনেকৈ মাল লৈ আহে তো বস্তুবিলাক এনেকুৱা আৰু তো এই ড্ৰাগছ বস্তুটো কি যে এটা সমাজ চেছ কৰি পেলাইছে ধ্বংস আৰু ইয়াতে যদি ডাঙৰ মানুহৰ হাত নাথাকে এইটোও নচলে চবতে ডাঙৰ মানুহৰ হাত আছে যিমান 2 নম্বৰী অসমত চলি আছে অসম নহয় চবতে ডাঙৰ মানুহৰে হাত আছে ডাঙৰ মানুহৰ যদি এইটো মানে এনে নাথাকে তাস্তুটো নাথাকে তেনেহ'লে একো কাম নহয় এটা প্ৰজন্ম ধ্বংস হৈ যাব প্ৰজন্ম এটা ধ্বংস হ'বলৈ বাকী আছে নেকি তুমি ভাবা নেকি প্ৰজন্ম এটা ধ্বংস হ'বলৈ বাকী আছে এইটো তোমাৰ আৰু মোৰ প্ৰজন্মটো বাকী আছে চাগে বস্তুটো বুজি পাইছা আমি 90sৰটো আমি এই বস্তুটোত যাব নোৱাৰিলোঁ ঠিক আছে কিন্তু এতিয়াৰ বাচ্ছাই এই ভাং খোৱা আৰম্ভ কৰিছে মদ খোৱা আৰম্ভ কৰিছে বা তোমাৰ ড্ৰাগছ লোৱা আৰম্ভ কৰিছে মদ ভাংটো বাৰু মই বেলেগটো বাদেই দিছোঁ মদ ভাংটো বাৰু ঠিক আছে খাইছে কোনোবা সৰু বাচ্ছা মই দেখিছোঁ বাৰু ঠিক আছে মদটো খালে মই খাব নিদিওঁ বাট সেইটো নিচাত মানে কি ৰাতিপুৱালৈকে ঠিক হৈ যাব ড্ৰাগছৰ নিচাত কেতিয়াবা 7 দিন মানলৈকে হৈ থকা শুনিছোঁ মই